সকলোৱে আচৰিত হ'ল। আচলতে দুটা বেলেগ বেলেগ পখিলাৰ দুখন পাখি লগাই এটা পখিলা কৰি সংখ্যা বঢ়াইছিল গীতিমণিয়ে। তথাপিও প্ৰজেক্টত গীতিমণিয়ে ভাল নম্বৰেই পাইছিল আৰু সকলোৱে সেইখনৰ বাবে টনা আজোৰা কৰিছিল। এতিয়াও জুলজি ডিপাৰ্টমেণ্টত সেইখন হেনো সজাই থোৱা আছে। এনেকুৱা কিমান যে সৰু কথা অথচ মনত ৰৈ যোৱা কথা সন্দিকৈৰ বেৰত খোদিত হৈ আছে। গীতিমণি এতিয়া খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰে প্ৰবক্তা। সময়ৰ সোঁতত ভয়বোৰ কেনিবা হেৰাই গ'ল। জীৱিকাত বন্দী হৈ গ'ল ভয় ভীত সকলো। মানুহবোৰ বাৰু আচলতে এ বাটাৰফ্লাই উইথ ডিফাৰেণ্ট উইংছৰ দৰে নেকি? প্ৰেক্টিকেল ক্লাছলৈ গ'লে নিজৰ প্ৰজেক্টবোৰ চোৱাটো যে সকলোৰে নিয়ম হৈ পৰিছিল। বিজ্ঞানৰ ছাত্ৰীবোৰক যে কমলিনী আৰু কৰবীয়ে সদায় ইটিকিং কৰে, তোমালোকে কেমেষ্ট্ৰি বায়'লজি বা ফিজিক্স পঢ়ি কিনো কৰিবা? আমাৰ প্ৰেক্টিকেল ক্লাছবোৰক তোমালোকৰ প্ৰেক্টিকেলতকৈ ইনফেৰিয়ৰ বুলি ভাবিলেও শেষলৈ আমাৰ পৰাই শিকিব লাগিব। আমাৰবোৰহে প্ৰকৃতাৰ্থত প্ৰেক্টিকেল লাইফত এইবোৰহে প্ৰেক্টিকেল। তোমালোকৰ কেমেষ্ট্ৰি লেবৰ সন্মুখেৰে যাবলৈকে বেয়া লাগে। ইমান বেয়া গোন্ধাই, নাকত ৰুমাল নোলোৱাকৈ পাৰ হ'বকে নোৱাৰি। কি যে এটা চিলিণ্ডাৰৰ দৰে বাৰাণ্ডাতে থৈ দিছে কিবা H2S নে কি কয় জানো, এনেকুৱা গেলা গোন্ধাই। আমাৰ প্ৰেক্টিকেল ৰুমৰ আগেৰে গ'লে তোমালোকৰ ভোক লাগি যায়। ইমান ধুনীয়া গোন্ধাই, বিবিধ ব্যঞ্জনৰ ৰেচিপি। পিছলৈ আমাৰখিনিহে কামত লাগিব চাবাচোন। আমি ইমান ভালকৈ ৰান্ধি খুৱাম কাৰণে আমাক বেছিকৈ মৰম কৰিব। সি খাই কৈছিল, হ'ব আমাক তেনেকুৱা মৰম নালাগে। কাৰ মৰম? কোনে কৰিব? ৰিণিকে সুধিলে। হোম ছায়েন্সৰ ছাত্ৰী কমলিনীহঁতে প্ৰেক্টিকেলৰ দিনাখন বৰ বেছি দেখুৱায়। সিহঁতক যাক ভাল লাগে মাতি নি সিহঁতে বনোৱা ৰেচিপিত সোৱাদ ল'বলৈ দিয়ে। অৱশ্যে কমলিনী কৰবীয়ে ঠিকেই কৈছিল, পঢ়ি শুনি যিমানেই ডাঙৰ নহওক কিয় এটা সময়ত ছোৱালীবোৰে ৰান্ধিবই লাগিব। জুলজি প্ৰেক্টিকেলৰ পৰীক্ষাৰ দিনা মৃদুলাক ভেকুলীৰ ডাইজেষ্টিভ ছিষ্টেম কৰিবলৈ দিওঁতে তাইতো একো কৰিবই পৰা নাছিল। ভেকুলীৰ পেটৰ কণীবোৰ দেখি ঘিণতে উকুৰিয়াবলৈ ধৰিছিল। সকলোৱে ভাবিছিল তাই চাগে পাছ নকৰিব, কিন্তু পাছ কৰি গৈছিল। বহুতৰ এনে অৱস্থা হয়। পঁইতাচোৰাকেইটা এইকেইটা একেবাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। পঁইতাচোৰা কটাৰ দিনাখন বিয়েৰাৰ নগেনটো একেবাৰে হিৰ' হৈ থাকে। সি পঁইতাচোৰাকেইটা ধৰি আনি মাৰি দিয়ে কাটিবলৈ। এদিন সি আধা মৰা এটা পঁইতাচোৰা মলিনাক প্ৰেক্টিকেলৰ কাৰণে আনি দিওঁতে হঠাৎ পঁইতাচোৰাটোৱে লৰচৰ কৰোঁতে মলিনাৰ চিঞৰত কলেজত কি যে এটা অৱস্থা হৈছিল। এনেই ছোৱালীবোৰৰ, বিশেষকৈ গুৱাহাটীৰ ছোৱালীবোৰ বদনাম আছেই পঁইতাচোৰা ভয় কৰা ছোৱালীবোৰ। পৰীক্ষাত ৰূপজ্যোতিয়ে কক্ৰচৰ মাউথৰ মাত্ৰ 2টা নে 3টা পাৰ্টছ কাটি ডিছপ্লে কৰিছিল। কমপ্লিট মাউথ পাৰ্টছ ডিছপ্লে কৰিব নোৱাৰাৰ কাৰণে গালি খাইছিল। পঁইতাচোৰাৰ মুখখনত এইকেইটাহে অংগ থাকে নেকি? ছাৰৰ ৰঙা চকু দেখি তাইক কৈছিল, ছাৰ বতাহতে উৰি গ'ল। ছাৰহঁতেও জানে ইহঁতবোৰনো ক'ত বৈজ্ঞানিক হ'বগৈ, ভাল মানে উপযুক্ত ল'ৰা পালেই বিয়া হৈ যাবগৈ। এনেকৈ কওঁতে এবাৰ ৰশ্মিতাৰ বৰ খং উঠিছিল। তাই বৰ চিৰিয়াছ, কিবা এটা কৰিবই। মেডিকেলত ছিট নাপালেও মুঠতে প্ৰফেচাৰ বা অইন কিবা এটা হ'বই। বিয়াই আমাৰ জীৱনৰ শেষ সিদ্ধান্ত হ'ব নালাগে ইত্যাদি কিছুমান কথা কৈছিল। সঁচাকৈ তাই এতিয়া টাটা ৰিচাৰ্চ চেণ্টাৰত বৈজ্ঞানিক হৈ আছে। ডিটাৰমিনেশ্যন বৰ ডাঙৰ কথা। ডিটাৰমিনেশ্যন থাকিলেহে জীৱনত লক্ষ্যত উপনীত হ'ব পাৰি। বিজ্ঞান বৰ নীৰৱ দেই। তাৰ পাছত আকৌ প্ৰেক্টিকেলৰ ডায়েগ্ৰামবোৰ আঁকিবলৈ কিমান যে কষ্ট আৰু কিমান যে সময় লাগে। পঢ়িবলৈ সময় উলিয়াবকে নোৱাৰি। ইমান ডায়েগ্ৰাম আঁকিব লাগিব বুলি ৰিমিয়ানাই গমেই পোৱা নাছিল, নহ'লে ছায়েন্স নপঢ়িলেহেঁতেন। তাই পিছে নিজে এটাও ডায়েগ্ৰাম নাআঁকিলে। প্ৰেক্টিকেল বহীখন স্কুলৰ বন্ধু ষ্টিমক দি থৈ দিয়ে। বেচেৰা সি নিজৰ লগতে তাইকো আঁকি দিছিল। আনফালে কলা শাখাৰ ছোৱালীৰ কিমান ভাল, মজাই মজা। মাজে মাজে বিজ্ঞানৰ ছাত্ৰীবোৰৰ আক্ষেপ হয়। কলা শাখাৰ ছাত্ৰীবোৰলৈ ঈৰ্ষাৰ ভাৱ জাগে। বিভিন্ন অনুষ্ঠানত ভাগ লৈ ইমান আনন্দ উপভোগ কৰে। নৃত্য, গীত বা সাংস্কৃতিক দিশৰ কথাবোৰ ক'বই নালাগে। কলা শাখাৰ বাবেহে যে সন্দিকৈ ছোৱালীবোৰচোন নিজেই একো কবিতা, সুললিত গানৰ সুৰ, খোজত মুকুতা সৰে, পায়েলৰ ঝনঝননিত সুললিত শব্দ প্ৰতিধ্বনিত হয়। এইখন পৰীৰ দেশৰ সুন্দৰী পৰীবোৰক লৈ কিমানে কবিতা লিখে, আকাশত চাং পাতে, দিনতে সপোনৰ মায়াজালত হেৰাই যায়। এয়াই নেকি বাৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ নেদেখা যাদুৰ কাঠি? এফালে নীৰৱ বিজ্ঞান, আনফালে নৱৰসেৰে পৰিপূৰ্ণ কলা। দুয়োটাকৈ সংমিশ্ৰণ কৰিব জানিলে হৈ পৰে সৰ্বোৎকৃষ্ট কলা বিজ্ঞান। ছাৰজনবোৰ ইয়াৰ উদাহৰণ। উপভোগ কৰিব জনাটোহে আচল কথা। সন্দিকৈ কলেজৰ নয়নী বৰপূজাৰী। 1600 ছাত্ৰী থকা এইখন কলেজত আজিৰ তাৰিখত নয়নী নামৰ মাথো এজনী ছোৱালীহে আছে। নয়না নামৰ ছাত্ৰী পিছে কেইবাজনীও আছে। নয়নী বুলি ক'লে কোনেনো চিনি নাপায়? প্ৰাগ বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ পৰা একেবাৰে প্ৰিন্সিপাললৈকে। নাপাবনো কিয়? একেবাৰে ফ্ৰণ্ট লাইনত থকা ছোৱালীজনীয়েইচোন নয়নী।
সন্দিকৈৰ নয়নৰ মণি নয়ন প্ৰাণ চঞ্চলা নয়নী নহ'লে সন্দিকৈ কলেজ যেন নিষ্প্ৰাণ নিৰ্লিপ্ত হৈ পৰে আৰু নয়নীৰ কথা পিছতো শুনিম তাইৰ কথা কৈ জানো শেষ কৰিব পাৰি ভাল পোৱাখিনিয়ে বহুত ভাল ভাল কথা ক'ব আৰু চকু পাৰি দেখিব নোৱাৰা কেইজনীয়ে বেয়াখিনি ক'ব এয়াই নিয়ম সন্দিকৈৰ জুবিনহে যেনিবা দুৰ্যোধনে বেয়া দেখিলেই যুধিষ্ঠিৰে ভালেই দেখিলে আজীৱন এয়া আন একো নহয় প্ৰতিফলন নিজ চৰিত্ৰৰ আৰু বেবীমুন ৰাজখোৱা বেবীমুন আৰু নয়নী দুইজনী যেন এক অভিন্ন আত্মা কলেজলৈ অহাৰ প্ৰথম দিনা লগ পোৱাৰে পৰা মুঠতে নয়নী য'ত বেবীমুন ত'ত নয়নী শ্বিলঙৰ পৰা আৰু বেবীমুন ডিব্ৰুগড়ৰ পৰা আহিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছত সন্দিকৈত পঢ়িবলৈ দীঘলী পুখুৰীৰ পাৰত থিয় হৈ দীঘলী পুখুৰীৰ অলেখ ঢৌৰ মাজত মাথো নয়নীয়ে নহয় বহুতো ছোৱালীয়ে আগে নেদেখা সপোন দেখে কেতিয়াবা সপোনৰ মাজত হেৰাই যায় সাতোৰঙী ৰামধেনুৰ ৰঙেৰে ৰঙীন কলেজৰ এইজাক গাভৰুক লৈ কোনোবাই প্ৰেমৰ পজাঘৰ সাজে অন্য কোনোবাই সাজে কাৰেংঘৰ এইজাক গাভৰুক লৈ কবিতা লিখা খিলখিলাই থকা ছোৱালীবোৰৰো বহুত সপোন থাকে সিহঁতেও ৰঙানীলা সপোন দেখে বেছিভাগ সপোনেই ঠুনুকা সপোনবোৰৰ কিছুমান সপোনে প্ৰাণ পায় আৰু কিছুমান সপোনে অলিক ৰূপ লৈ কেনিবা উৰি যায় বহু জীৱন সোণোৱালী ৰূপকাঠিৰ যাদুৰে আৰু মিঠা হৈ পৰে কাৰোবাৰ প্ৰেমৰ পজাঘৰে কংক্ৰিটৰ আকাৰ পায় আৰু কাৰোবাৰ প্ৰেমৰ পজাঘৰৰ কোনো চিনেই নাথাকে নেদেখা ধুমুহা এজাকে কেনিবা উৰুৱাই লৈ যায় কোনোবা ৰূপহীৰ জীৱন কিছুমান কেনিবা নিশাৰ এন্ধাৰত হেৰাইও যায় এয়াই সন্দিকৈৰ বহুতো দেখা নেদেখা কাহিনী সন্দিকৈ নহয় যৌৱনৰ মৌবনত কৰা অনেকেই কৰা ভুল হয়তো একেবাৰে অন্তৰংগ বান্ধৱী কেইজনীৰ বাহিৰে আৰু জীৱন চুৰমাৰ কৰি আঁতৰি যোৱাজনৰ বাহিৰে কোনেও নাজানে গমকে নাপায় নিশাৰ আন্ধাৰত কোনোবা গাভৰুৰ কুমাৰিত্ব হেৰাই যায় মহানগৰীৰ নামি অনামি হোটেলৰ কক্ষত মহানগৰী মায়ানগৰী হৈ পৰে ৰঙানীলা লাইটৰ পোহৰবোৰ ক'লা ৰঙৰ লগত বিলীন হৈ যায় হয়তো আগেও হেৰাইছিল কিজানিবা এতিয়াও হেৰাই সেয়া যেন সন্দিকৈৰ দুখ কোনোবা এজাক বিশেষ গাভৰুৱে নিশাৰ আন্ধাৰত কৰা ভুল হয়তো দুটা শৰীৰ একাত্ম হোৱাৰ অলিখিত বুজাবুজিত কৰা চুক্তি নহ'লে বা চিনেমাৰ কাহিনীৰ আধাৰত প্ৰলোভিত হৈ লৈ পেলোৱা ভুল সিদ্ধান্ত প্ৰলোভিত বুলি ক'লে ভুল কৰা হ'ব কাৰোবাৰ প্ৰৰোচনৰ ভুগী কুমলীয়া বয়সৰ মচিব নোৱাৰা কলংক যাৰ জন্ম আছে মৃত্যু নাই ইনকিনিৰ কলংকৰ আৰম্ভণিৰ শাৰী অসুখীয়া পিতৃ মাতৃৰ দায়িত্ব বা ঘৰখনলৈ আগবঢ়াব খোজা সহায়ৰ অন্য এক পদক্ষেপ অথবা অস্বাক্ষৰিত চুক্তি হয়তোবা এজনী আন এজনীৰ চৰিত্ৰ হননৰ বাবে কৰা দুখজনক পৰিকল্পনাৰ কাল্পনিক কাহিনী কেতিয়াও কোনেও প্ৰমাণ কৰিব নোৱাৰা সঁচা যেন লগা মিছা কাহিনী নে মিছা যেন লগা সঁচা কাহিনী এনে কাহিনীবোৰ কেতিয়াও সঁচা নহওক কল্পকাহিনী হৈয়ে ৰৈ যাওক পৃথিৱীত সকলোকে মিছা ক'লেও কাণে কাণে কোনোবাই কৈ যায় নিজকে যেন ফাঁকি দিব পাৰিবা সন্দিকৈৰ সুনাম আছে সেই সুনামত আজিলৈকে কোনেও আন্ধাৰৰ ৰং সানিব পৰা নাই কলেজৰ প্ৰতিগৰাকী ছাত্ৰী ইয়াৰ বাবে সদায় সতৰ্ক তাৰ বাবে মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ কঠোৰ অনুশাসনে বিশেষকৈ অৰিহণা যোগাইছে প্ৰাচীৰ পত্ৰিকাৰ ওপৰত লিখা মহৎ বাণীক সকলোৱে মানিবলৈ চেষ্টা কৰে মানি চলিছে সুচৰিত্ৰ সুস্বভাৱ নাৰীৰ ভূষণ ন পুৰণি প্ৰতিজনী ছাত্ৰীয়ে গৌৰৱ অনুভৱ কৰে ধুনীয়া কলেজখনৰ ছাত্ৰী বুলি ক'বলৈ সন্দিকৈ কলেজৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিবলৈ অহা নয়নীয়ে আচলতে অসমৰ বিখ্যাত মহাবিদ্যালয় কটন কলেজলৈহে পঢ়িবলৈ আহিছিল নবীন বৰুৱাৰ কটন কলেজ উপন্যাসখন পঢ়াৰ পাছত এই কলেজখনৰ প্ৰতি বুজাব নোৱাৰাকৈ চুম্বকৰ দৰে আকৰ্ষিত হৈছিল গুৱাহাটীলৈ আহিছিল কটনৰ ছাত্ৰী হ'বলৈ শিক্ষান্ত পৰীক্ষাত কটন কলেজত পঢ়িব পৰাকৈ নম্বৰ পায়ো পঢ়িব নোৱাৰিল ঘৰৰ সকলোৱে কৈছিল ছোৱালী কলেজতে পঢ়িবলৈ এডমিশ্যন ল'বলৈ সোমাই আহি দেখিছিল বিশেষ কেইগৰাকীমান ছাত্ৰী সমান্তৰালভাৱে এডমিশ্যনৰ বাবে গ্ৰহণ কৰিবলগীয়া ফিজ গ্ৰহণ কৰা শাৰী বহি আছে এডমিশ্যন ল'বলগীয়া ছাত্ৰীবোৰৰ মাজত সকলোতকৈ বেছি মাৰ্কছ পোৱাৰ বাবে একেবাৰে আৰম্ভণিতে নাম মাতিছিল নয়নীৰ আগবাঢ়ি গৈছিল নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল টকাখিনি জমা দিবৰ সময়ত সংগঠনে নিয়োজিত কৰি ৰখা ছোৱালীকেইজনীয়ে কেইটামান সংগঠনৰ নামত বৰঙণি বিচাৰিছিল বিচৰা পইচাখিনি দিবলৈ অমান্তি হৈছিল আঁতৰি আহিছিল নয়নী এনেকৈ আঁতৰি অহা নয়নীয়ে প্ৰথমজনী ছাত্ৰী চাগৈ প্ৰতি বছৰে এইদৰে কেইগৰাকীমান ছাত্ৰী বহে কিছুমান ছাত্ৰ সংগঠনত আঁতৰি আহিলেও কিন্তু কলেজ প্ৰাংগণ এৰি অহা নাছিল ইচ্ছা কৰিলে আহিব পাৰিলেহেঁতেন নামভৰ্তি কৰিবলৈ অহা ছোৱালীবোৰৰ কাষতে বহি আছিল কিমান যে ছোৱালী ধুনীয়া সাজপাৰেৰে বৰ ভাল লাগিছে ফেশ্বন শ্ব'তকৈ কোনো গুণেই কম নহয় শ্বিলঙৰ ছোৱালীবোৰ স্মাৰ্ট
কিন্তু ইমান ষ্টাইল নকৰে কি যে কথাবোৰ ভাবি আছে কেইজনী মানে চোন ইমান সৰুতে মেখেলা চাদৰ পিন্ধি আহিছে কিয় বাৰু পিছতহে গম পালোঁ এই ছোৱালীবোৰ গুৱাহাটীৰ নহয় বাহিৰৰ কোনোবাজনী মৰিগাঁও কোনোবাজনী শুৱালকুছিৰ স্কুলৰ পৰাই মেখেলা চাদৰ পিন্ধাৰ অভ্যাস স্কুলেই কৰি পঠিয়াইছে ইমান সহজ সৰল দেখিলেই ভাল লাগি যায় নিভাজ অসমীয়া ছোৱালীৰ প্ৰতিচ্ছবি মহুৱা জেবিন ভূপালী মণিকাঞ্চন পাৰবিন ইলোৰা সাধনা নীলিমা ৰাণু স্মিতা ইত্যাদি নামবোৰ গুৱাহাটী পোৱাৰ লগে লগে যিদৰে ছোৱালীবোৰে ক'ব নোৱাৰাকৈ সলনি হৈ যায় তেনেদৰে সাধনাজনী সাধনা পূৰবীজনী পূৰ্বী হৈ পৰে প্ৰমাণ হোৱাৰেই কথা নামবোৰ সলনি হোৱাৰ দৰে বহুত ছোৱালী সলনি হৈ যায় বহুতো ছোৱালী একেই থাকে কিবাডাল ধৰি ৰাখে গুৱাহাটীৰ বতাহপুৰি ইয়াৰ বাবে জগৰীয়া নেকি আচলতে অস্বাভাৱিকতা ইয়াত একোৱেই নাই শ্বিলঙৰ পৰা অহা কোনোবা এজনীও যদি লগ পালেহেঁতেন একেবাৰে শেষলৈকে ৰৈ থাকিও এজনীও শ্বিলঙৰ ছোৱালী নেদেখি মন সেমেকি গৈছিল তেতিয়াই বেবী মুনে আহি সুধিছিল তোমাৰ নাম নয়নী নহয়নে তোমাৰ নামটো একেবাৰে প্ৰথমতে মতাৰ কাৰণে মনত পৰি গ'ল তোমাৰ ঘৰ ক'ত তুমি গুৱাহাটীৰ নে হোষ্টেলত থাকিবানে ইত্যাদি 100টা প্ৰশ্ন উশাহ নোলোৱাকৈ সুধি পেলোৱা প্ৰশ্নবোৰৰ উত্তৰ নয়নীয়ে এটা এটাকৈ দি গৈছিল বিজ্ঞান শাখাত নামভৰ্তি মানেই চিকিৎসক বা অভিযন্তা হোৱাৰ সপোন কিন্তু সন্দিকৈ কলেজ আৰু চিকিৎসা বা অভিযন্তা ভাঙিব নোৱাৰা সাধক নয়নীৰ দৰে বহুতেই গুৱাহাটীলৈ আহে চিকিৎসক হোৱাৰ বা অভিযন্তা হোৱাৰ সপোন বুকুত বান্ধি কিছুমানৰ সপোনবোৰ দিঠক হয় আৰু কিছুমানৰ অৱশ্যে চিকিৎসা মহাবিদ্যালয় বা অভিযান্ত্ৰিক মহাবিদ্যালয়ত ভৰি নৰখাকৈ কোনোবা চিকিৎসক বা অভিযন্তাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ ডাক্তৰণী বাইদেউ বা ইঞ্জিনিয়াৰ বাইদেউ হৈছিল হৈ যায় আৰু হৈ থাকে এয়াই পৰিক্ৰমা এটা সঁচা কথা এইখন কলেজৰ পৰা যে চিকিৎসক বা অভিযন্তা হোৱা নাই সেয়া ক'লে হয়তো ভুল কৰা হ'ব আজিকালি বাৰু বহুতো প্ৰাইভেট চিকিৎসা বা অভিযান্ত্ৰিক কলেজ হ'ল ইচ্ছা কৰিলেই পঢ়িব পৰা হ'ল প্ৰয়োজন মাথো অলপ টকাৰ ঋণবোৰো এতিয়া সহজতে পাব পাৰি বাতৰি কাগজৰ পৃষ্ঠাবোৰ চোন ঋণৰ বিজ্ঞাপনেৰে ভৰি থাকে